ডাঙৰক আপোনাৰ আৰু সৰুক তোমাৰ বুলি সম্বোধন কৰিব পাৰি। আপোনাৰ কেনে? হাউ আৰ ইউ? আপোনাক লগ পাই ভাল লাগিল। নাইচ টু মিট ইউ। মই ভালে আছোঁ আৰু তুমি? আই এম ফাইন এণ্ড ইউ? বহু সময় দেখা নাই। লং টাইম নট চি। আজিকালি কি হৈছে? হোৱাটছ আপ দিছ ডেইজ? আপোনাৰ কাম কেনেকুৱা? হাউ এবাউট ইয়ৰ ৱৰ্ক? সকলো ঠিকেই আছে। অল ইজ ৱেল। কেতিয়াবা আমাৰ ওচৰলৈ আহক। এবাৰ কাম টু আছ। ক'ত ৰখি আছা? হুৱেৰ আৰ ইউ পুটিং আপ? কি কামত ইয়ালৈ আহিছা? হোৱাট ব্ৰিংছ ইউ হিয়েৰ? এইকেইদিন তুমি ক'ত আছা? হুৱেৰ হেভ ইউ বিন অল দিছ ডেইজ? মই ওচৰতে আছিলোঁ। আই ৱাজ এৰাউণ্ড। কামত অলপ ব্যস্ত আছিলোঁ। আই ৱাজ এ বিট বিজি। আপোনাৰ ঘৰ ক'ত? হুৱেৰ ইজ ইয়ৰ হাউচ? দিল্লীলৈ যাবলৈ মন গৈছে। আই ৱান্ট টু গ' টু দিল্লী। দেউতাকক শিকাব নালাগে। ডণ্ট টিচ ইয়ৰ ফাদাৰ। ঘৰলৈ গৈ ৰাতিৰ আহাৰ খাম। আই উইল গ' হোম এণ্ড হেভ ডিনাৰ।